এবাৰ এটা কুকুৰ আৰু এটা গাদৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ'ল, দৌৰ প্ৰতিযোগিতা। আৰু সেই প্ৰতিযোগিতাটোত যিজনে জিকিব সিজনেই সিংহাসনত বহিব। তেতিয়া কুকুৰটো সুখী হৈ গ'ল, কাৰণ দৌৰত কুকুৰেই জিকিব, গাদত তেওঁৰ লগত নোৱাৰে, সেইকাৰণে তেওঁ সুখী। আৰু ইফালে দৌৰ প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল। কিন্তু কুকুৰটো ভবাই নাছিল যে যিটো ৰাস্তাৰে তেওঁ দৌৰি যাব সেইটো ৰাস্তাত থকা তেওঁৰ জাতিয়েই কুকুৰবোৰে তাক বাধা দিব বুলি আৰু তাক জিকিব নিদিব, সেইটো তেওঁ ভবা নাছিল। আৰু তেনেকুৱাই হ'ল। কুকুৰটো যিটো ৰাস্তাৰে গৈ আছিল সেইটো ৰাস্তাত বহু কুকুৰে বাধা দিছে, আৰু তেওঁ যেনে তেনে সেই কুকুৰবোৰক পাৰ কৰি সেই সিংহাসন থকা স্থানত গৈ উপস্থিত হ'ল। আৰু তেওঁ গৈ দেখা পালে যে গাদৰটো সেই সিংহাসনত বহি আছে। কুকুৰটো হতাশ হৈ মাটিত বহি পৰিল আৰু ভাবিব লাগিলে যে মোৰ প্ৰজাতি কুকুৰবোৰে যদি মোক বাধা নিদিলে হয় তেতিয়াহ'লে আজি মই সিংহাসনত বহি তেওঁলোকৰ ভাল কথাই চিন্তা কৰিলোঁ হয়। ইয়াৰ পৰা কি বুজিলে? যদি কিবা ভাল কাম কৰিবলৈ বা কিবা এটা নতুন আৰম্ভ কৰিবলৈ তেতিয়া নিজৰ মানুহবোৰেই আগবাঢ়িবলৈ নিদিয়ে আৰু সেই কামটোত জিকিবও নিদিয়ে। যদি মোৰ কথাত একমত হয় তেতিয়াহ'লে কমেণ্টত এছ লিখি যাব।